এয়া মাংস লৈছোঁ আধা কিলো, লগতে লৈছোঁ এটা গোটা নহৰু, আদা নহৰু থেতেলিয়াই লৈছোঁ, 3-4খিলামান তেজপাত, 6টামান জলকীয়া, 3টামান ডাঙৰ ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছোঁ, লগতে অমিতাও কাটি লৈছোঁ আৰু আলু কাটি লৈছোঁ, লগতে জিৰা, মিট মছলা আৰু এয়া গৰম মছলা পিচি লৈছোঁ। এয়া কুকাৰটো জুইত পাতি লোৱাৰ পিছত গৰম হৈ আহিলত ইয়াতে অকণমান মিঠাতেল দি লৈছোঁ। তেলখিনি গৰম হৈ আহিলত এয়া তেজপাত কেইখিলা দি দিছোঁ। তাৰ পাছত পিঁয়াজখিনি দি দিম। এয়া পিঁয়াজখিনি অলপমান সিজি ৰঙাচুৱা হ'ব ধৰিছে, অলপ লৰাই দিছোঁ। তাৰ পিছতে ইয়াতে দি দিম মাংসখিনি। লগতে দিম আদা নহৰু পেষ্ট। ইয়াত জোখ অনুসাৰে নিমখ দিছোঁ, লগতে দিছোঁ হালধি, ইয়াক এতিয়া লৰাই দিম। এয়া মাংসখিনি 15 মিনিটমান লাগি ধৰিব নিদিয়াকৈ ভাজি থাকিম। এয়া মাংসখিনি লাহে লাহে তেল এৰিব ধৰিছে, অকণমান ইয়াক আকৌ পুনৰ লৰাই ল'ম। তাৰ পাছতে ইয়াতে মছলাবোৰ দি যাম। এয়া দিছোঁ জিৰা পাউডাৰ, এয়া হৈছে গৰম মছলাখিনি, লগতে ইয়াত জালুকো আছে। কেঁচা জলকীয়াকেইটাও দি দিছোঁ। ইয়াক পুনৰ এতিয়া লৰাই ল'ম। গেছৰ ফ্লেমটো মিডিয়ামৰ পৰা হাই কৰি ভাজি আছোঁ। এয়া মিট মছলা দিব পাহৰি গৈছিলোঁ, মিট মছলাটো দি দিছোঁ। লৰাই ল'ম। এয়া হাই পৰা মিডিয়াম ফ্লেম কৰিম পিনে মাংসখিনি ভাজি আছোঁ। এনেকৈ প্ৰায় 20 মিনিটমান ভাজিম। হৈছেগৈ আৰু লাগি ধৰিব ধৰিছে। আৰু 5 মিনিটমান ভাজিম, তেতিয়া মছলাখিনি ভালদৰে সোমাই যাব ইয়াত। এয়া 5 মিনিটমান এনেদৰে ঢাকি লোৱাৰ পিছত ইয়াতে কাটি থৈ দিয়া আলু আৰু অমিতা কেইটুকুৰা দি দিম। অমিতা আৰু আলুখিনি দি ইয়াক লৰাই দিম।
অমিতা আৰু আলুখিনি দিয়াৰ পাছত আৰু 5 মিনিটমান এনেদৰে গেছটো মিডিয়াম ফ্লেমত ৰাখি ভাজি ল'ম। মিডিয়াম ফ্লেমত ৰাখি ভাজা হৈ গৈছে। দিয়াৰ আগতে ইয়াতে দুখিলা নেমু পাত আৰু এটা গোটা নহৰু দিছোঁ। নেমু পাত দিলে গোন্ধটো খুব ধুনীয়া আহে। নেমু পাত কিন্তু বেছিকৈ দিলে খাবলৈ বেয়া হয়। আপোনালোকে যদি কেতিয়াবা বনাওঁতে দিয়ে কম পৰিমাণে দিব। এতিয়া ইয়াতে গৰম পানী দি দিছোঁ। এইদৰে প্ৰায় 7-8টামান হুইচেল মাৰিব দিলোঁ। এয়া আমাৰ অমিতাৰে ছাগলী মাংস ৰেডি হৈ গৈছে। ব'লক আপোনালোকক প্লেটিং কৰি দেখাওঁ। এয়া গৰম গৰম মাংস ৰেডি দেই। গৰমে গৰমে পৰিৱেশন কৰক আৰু। টেষ্টি মাংস ৰেডি।